তুলি আজি অলপ বজাৰলৈ ওলাইছোঁ আৰু এফালে এয়া চাওকচোন বেগটো লগত লৈ লৈছোঁ আৰু অলপ ভালকৈ সাজি কাচি ওলালোঁ কিন্তু হাজবেণ্ডে হাততে বেগটো দি দিলে গোটেইখিনি ইয়াতে শেষ কৰি দিলে আৰু উপায়টো নাই বজাৰ কৰিবলৈ ওলাইছোঁ যিহেতু লগত বেগটো লাগিবই সেইবাবে এইটো মোনাটো লৈ লৈছোঁ আৰু অলপ ষ্টাইল কৰি আহিছিলোঁ কিন্তু গোটেইখিনি পানীত পেলালে তেওঁ আৰু এতিয়া যাওঁ বজাৰলৈ দেখাই থাকিম আপোনালোকক এইফালে হিয়ান আনিলে চাওক ৰঙা পেণ্ট হালধীয়া ছানগ্লাছ লগাই একদম তামাম ষ্টাইল মাৰিছে দেৱালী বুলি আৰু এইফালে চাওক ছানগ্লাছযোৰ পিন্ধি আৰু মানে ছানগ্লাছযোৰ যে হালধীয়া আৰু বাহিৰৰ পৰিৱেশটো তাই হালধীয়া দেখি পাইছে সেইকাৰণে মোক সুধি আছে মামা এইবোৰ কি দেখিছোঁ আৰু সেয়া ওলাইছে ষ্টাইল কৰি এইফালে ছাগলী এটা দেখি দৌৰ মাৰিলে দেখিছেনে আৰু এতিয়া ভয়তে ৰখি আছেগৈ গৈ পেলাই আমি এতিয়া যাম অলপ বজাৰৰ ফালে আমিনগাঁও ফালে যাম আৰু তাতে অলপমান এয়া আহিলোঁ কিনিবৰ কাৰণে ফটকা আৰু ফটকা আচলতে সৰু ল'ৰা ছোৱালীৰ কাৰণে নন্দিনীৰ কাৰণে লৈছোঁ আৰু সৰু ল'ৰা ছোৱালীবিলাকৰ কাৰণে মানে কি হয় ফটকা চটকা আজিকালি ইমান ইণ্টাৰেষ্ট নাই কিন্তু দেই সঁচাকৈ সৰুতে যিটো হেঁপাহ আছিলে ফটকা ফুটোৱা আৰু ফুলজাৰি জ্বলোৱা মানে বহুত হেঁপাহ আছিলে এতিয়া সেইবোৰ বস্তু লাহে লাহে নাইকিয়া হৈ গৈছে মোৰ ফেভৰেট মিঠাই আৰু সেইবাবে আহিছোঁ মিঠাই খাবলৈ উৎসৱ তাতে দিৱালী আৰু মিঠাই নাখাম মোৰ ফেভৰেট মিঠাইটো কাজু বৰফিটো এয়া লৈ লৈছোঁ উৎসৱৰ বতৰত আচলতে বজাৰখনলৈ আহিয়ে ভাল লাগে চবফালে চাওকচোন ইমান ধুনীয়াকৈ বস্তুবোৰ ওলাইছে আৰু অলপমান ফুল দৰকাৰ হৈ আছিলে মই ভাবিছোঁ ফুলেৰে অলপ ঘৰখন সজাম সেইকাৰণে ফুল লৈ লৈছোঁ আৰু নাৰ্জী ফুল ল'লোঁ লগতে এইবাৰ ফুল ফ্ৰীকৈ ল'লোঁ আৰু ঘৰত আহি সজাব ল'লোঁ নাৰ্জী পাহ দেখিছেনে একদম ফ্ৰেছ হৈ আছে কিন্তু ফ্ৰীকৈ ল'লোঁ যে ফুলপাহ সেইপাহ কিন্তু অৱস্থাটো বেয়া হ'ল সেয়াও আপোনালোকক দেখাম নাৰ্জী ফুলপাহ মানে ছিঙিব মন যোৱাই নাই তথাপিতো এনেধৰণে সজাম বুলি ভবাৰ কাৰণে দেখিছেনে এটা টৌ লৈ লৈছোঁ আৰু তাতে নাৰ্জী ফুলৰ পাহিবিলাক এনেধৰণে ছিঙি দিছোঁ আৰু সন্ধিয়া এতিয়া 5টামান বাজিলে চাকি জ্বলাইছোঁ আজিকালি কিন্তু এইবিলাক বেটেৰীত জ্বলোৱা কিবা কিবি চাকি ওলাইছে মোৰ কিন্তু ইমান ভাল নালাগে তেলৰ চাকি গছৰ যিটো মানে এটা ভাল লগা সেইটো বেলেগ এতিয়া এইবিলাকত হ'ব নোৱাৰে আৰু ভিতৰখন দেখাওঁ হওক এইফালে চাওক মই আজি ৰুমটো কেনেদৰে সজাইছোঁ এয়া দেখাওঁ এইফালে টৌটো দেখিছেনে তাতে এনেধৰণে ফুলৰ পাহি দি দিছোঁ আৰু এইটো বেডৰুমটো চাওক একদম ডিস্কো বনাই ৰাখিছোঁ ডিস্কোলৈ যোৱাৰ প্ৰয়োজনে নাই একদম আজি দেৱালী বুলি নিজৰ ৰুমতে নাচি থাকিম ৰ'ব আৰু এইফালে চাওক কেনেকুৱা লাগিছে চাওকচোন এইফালে চাওকচোন টেবুলখনত এনেধৰণে বাতিকেইটাত ৰাখিছোঁ ফুল ৰাখিছোঁ আৰু হালধীয়া ফুলপাহৰ ফুল মানে এইখিনিৰ মাজত আৰু এইবাৰ অপৰাজিতা ফুলৰ পাহিকেইটাও দি দিছোঁ ইমান ধুনীয়া লাগিছে কেমেৰাত আপোনালোকে ইমান গম নাপাব কিন্তু সঁচাই বহুত ভাল লাগিছে ৰিয়েলত বহুত ধুনীয়া লাগিছে আৰু চাকিকেইটা চাওক কি ধুনীয়াকৈ জ্বলি আছে গোটেই ঘৰখন পোহৰ কৰি ৰাখিছোঁ এইফালে চাওক ফ্ৰীকৈ অনা ফুলপাহ মৰহি কি অৱস্থা ফ্ৰী মালৈ এয়াই দখা আৰু সহজতে ফ্ৰীতে পোৱা বস্তু কেতিয়াও বেছিদিন লাষ্টিং নকৰে দেখিছেনে তাৰে প্ৰমাণ চাওক এইপাহ ফুলপাহ আৰু এতিয়া 6টা বাজিব হ'ল খানাত লাগোঁগৈ বুলি ভাবিছোঁ এইবাৰ মোৰ দেৱালী টাৰ্গেটেই এইটো দেৱালীত মই পূৰা খানা বনাম বুলি ভাবি থৈছোঁ আৰু ইয়াত চিকেন আনিছিলে আলু পিঁয়াজখিনি এইখিনি গুচাই মেলি ৰাখি দিম আৰু ৰেডি কৰি ৰাখি দিম আৰু এইফালে নেমুটো চাওক মোৰ দৰে নিৰস একদম ৰস নাইকিয়া নেমু হাজবেণ্ডে আনিছে ক'ৰ পৰা আনিছে নাজানো আৰু দেই একদমেই নিৰস আৰু এইফালে চিকেনখিনি মেৰিনেট কৰি ৰাখি দিছিলোঁ মই এটা চিকেনৰ ৰেচিপি বনাম বুলি ভাবিছিলোঁ আৰু এয়া আজি মানে ইভিনিং টাইমত ভাবিলোঁ ক'তনো ওলাই যাম কিনো কৰিম সেইকাৰণে চিকেন এনেধৰণে বনালোঁ ড্ৰাইকৈ আৰু এইফালে দেখিছেনে ৰেচিপিটো প্লেট খালী মানে গম পাইছেই কেনেকুৱা হৈছিলে আৰু এতিয়া নেক্সট আইটেমটোৰ কাৰণে আহিলোঁ ভাতৰ খাবৰ কাৰণে অকণমান গ্ৰেভিকৈ বনাইছোঁ ইয়াত চিকেন এয়া বনাই আছোঁ আৰু চাওকচোন এইটো চিম্পলকৈ বনাইছোঁ ইয়াত একো বিশেষ একো নাই কিন্তু যিটো ড্ৰাই চিকেন বনাইছিলোঁ KFC ষ্টাইলত বহুত টেষ্টি হৈছিলে অৱশেষত মোৰ ফালৰ পৰা সকলোলৈ দেৱালী বহুত শুভেচ্ছা থাকিলে আৰু সকলো সুস্থ থাকক ভালে থাকক আৰু আজিৰ দিনটো দেৱালীৰ দিনটো আপোনালোকে কেনেকৈ পাৰ কৰিলে মোক কমেণ্টত জনাব নাপাহৰিব আজিলৈ ভিডিঅ'টো ইমানেই বাই বাই